আজি দণ্ডি বমৰ ভিডিঅ' বনাম। আজি হ'ল 14 তাৰিখ দেওবাৰ, তো কাইলৈ ৰাতি 12টাৰ পৰা সোমবাৰ হ'ব। তো লাষ্ট বলবম এইটো, আৰু বলবম মানুহে লাষ্ট দিন হয়, সেইদিনা দণ্ডি বম হয় মঙ্গলদৈ ৰাম মন্দিৰৰ সন্মুখত দণ্ডি বম হয়। আপোনালোকক ফুল ভিডিঅ' দেখাম, আৰু দণ্ডি বম কি বস্তু চবেই নাজানে, চ' আজি দেখুৱাম দণ্ডি বম কেনেকৈ দিয়ে আৰু কি কি নিয়ম কৰিব লাগে আপোনালোকক দেখুৱাম আজি। তো চাই থাকিব শেষলৈ ভিডিঅ'টো। আৰু এতিয়া বাজে 11:30, আৰু এয়া চাওক 11:30 বাজে। তো আমি এতিয়া ওলাম। এয়া চাওক বৰষুণ দি আছে বাহিৰত, ফটালৈ ওলালোঁ। তো ইয়াতে চাওক কি ধুনীয়া লাইট আমাৰ তাত। তো বৰষুণ দিয়ে আছে, আৰু আপোনালোকক লৈ যাম এতিয়া দণ্ডি বমলৈ। তো এয়া চাওক আমাৰ কৰুমচক, মঙ্গলদৈ কৰুমচক। তো এভৰিৱান ফাইনেলি আহি গ'লোঁ ৰাম মন্দিৰ, আৰু আপোনালোকক বেক কেমেৰাৰে গোটেইখিনি ভিডিঅ' দেখুৱাম। তো এভৰিৱান দণ্ডি বম দিব লাগিলে লাইন ধৰিব লাগিব অলপ। চ' এয়া চাওক কিমান মানুহ আহিছে, আৰু এয়া হ'ল ৰাম মন্দিৰ। আৰু এয়া চাওক ইয়াতে ইয়াৰ লগে লগে আমাৰ অনুষ্ঠানটো শ্ৰী নিৰ্মালী শৰ্মা বাইদেউ, তেওঁক সহযোগ কৰিব উপসভাপতি কৌশিক দাস বাইদেউ। আহক আমি চ' এতিয়া আৰম্ভ হ'ব, গেট খুলি দিয়া হৈছে। তো ফ্ৰেণ্ডছ, ইতিমধ্যে আৰম্ভ হৈ গৈছে দাণ্ডি বম, আৰু সৰু চলি প্ৰথমত দাণ্ডি বম দিব দিয়ে, তাৰপিছত ডাঙৰবোৰৰ অলপ দেৰিকৈ দিব দিয়ে। চ' চাই থাকক শেষলৈ ভিডিঅ'টো। আৰু ইয়াতে চং লাগি আছিলে, সেইকাৰণে চং দিয়া নাই, কপিৰাইট ক্লেইম লাগিবৰ কাৰণে। তো চাই থাকক ভিডিঅ'টো। বঢ়িয়া। চ' এনেকুৱাকৈ মেইন ৰোড বন্ধ কৰি দিয়া হৈছে দণ্ডি বমৰ কাৰণে। এয়া চাওক মেইন ৰোড বন্ধ।
এভৰিৱান, এইটো মঙলদৈ থানা, মঙলদৈ আৰক্ষী থানা। এভৰিৱান, ফাইনেলি আমি মন্দিৰ পাম আৰু তো এভৰিৱান, মংগলদৈ ৰাম জানকী মন্দিৰৰ পৰা ষ্টাৰ্ট কৰি বিষ্ণু মন্দিৰলৈ পানী ঢালিব। দাণ্ডি বম কৰি আহিছে। চ' চাই থাকক ভিডিঅ'টো, আৰু যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আকৌ কৈছোঁ ছাবস্ক্ৰাইব কৰি যাব। চ' এনেকুৱাকৈ চবেই ইয়াতে আহি গাটো ধুই তাৰ ভিতৰত শিৱৰ মাজত পানী ঢালিব।